से लगा हाँ लगा शादी बन गई उम्र कैद की सजा हाँ सजा ককা পাপা কি কানত ডান্স কৰিছা ও মোৰ কলিজা কিয় মানে সাথী সাজাবনগি মানে কিয় ও আইতাই নিশ্চয় তুমি পাৰা নাই কাৰণে চাগে বান্ধি থৈ দিছে ন নটি বয় কি খবৰ কেলা তোমালোকৰ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনালো আমাৰ অন্য নতুন ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাইছে গৌতম বিৱাই সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰিছো ভিডিঅ'টো শুধুমাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰ্পৰ কাৰণে বনাইছো কোনো যদি চিৰিয়াছ মাইণ্ডত নলয় তেনেহ'লে ব'লা বাকী কাম বাদ দি আমি ভিডিঅ' কৰোঁ আৰম্ভ সো লেটছ ষ্টাৰ্ট আৰু আজি আমি কথা পাতিম এনেকুৱা তেনেকুৱা বুঢ়া নহয় এইটো হ'ল সেক্সি বুঢ়া যাৰ ফালে এইফালে চালে বাহ বুঢ়া কি ডান্স হেৰো ককা তুমি দৌৰাই আছা কিয় ওপৰত গৈ আহিছে নেকি আই জয় বা আমাৰ ককাই এনেকে দৌৰাইছে যেন হাগাই পাইছে নে হেৰো ককা ডান্স কৰি আছে নে ওপৰত গৈ আহিছে হা কি কলি অ নে আইতাই আকৌ কেলা খেদিলে হে ককা বা কি ডান্স কৰিছা বে ককা মানে ঋষি কাপুৰ আগতে যদি ডিৰেক্টৰে আপোনাক দেখিলে হ'লে ন তেনেহ'লে বলিউডত কেলে ঋষি কাপুৰ চান্সে নেপালে হয় শুধুমাত্ৰ আপোনাকে ল'লে হয় আৰু আপুনি হ'লে হয় আমাৰ অসমৰ জনপ্ৰিয় এটা কি বলিউড ষ্টাৰ ককা মানে ইমানখিনি অভিজ্ঞ ককাৰ মানে ইমানেই জুচ যে গেলা 16 বছৰ চলি এটাতো নাথাকে এইখিনিতো বাদে দিয়া ককা আকৌ এইটো বয়সত বা আইতাৰ লগত বিহু নাচে দিনে ধৰি হেৰো ককা আগতে শুনা পাইছিলো যে গেলা মাইকী মানুহে গেলা কুকল হেৰি কৰে আৰু তেনেকৈ কৰে মই শুনা পাইছো যে ল'ৰা মানুহ অকল ঢোল বজায় কিন্তু নাই ককাই একা মাইকী মানুহ ড্ৰেছ কৰিছে হে ইজিৰা সেই নাই আছে নাই ককাই মানে আমাৰ হেৰি কি কম আৰু ককাৰ মানে ইমানেই জুচ বা ককা আৰু তুমি একা গোটেই পুৰুষ জাতিৰ একদম মান ইজ্জত চব ডুবাই পেলালা আৰু মাইকীটোৰ ডান্স কিয় কৰিছা ককা নেপায় নহয় হেৰো ককা এতিয়া কেলা ল'ৰা ছোৱালী বিয়া পাতি দি কেনে মানে এতিয়া নাতি পুতিৰ বিয়া দেখিবা হেৰো এতিয়াতো অলপমান এৰা নেপায় অ মান ইজ্জত চব শেষ কৰি পেলালে অ ককা এতিয়া মানে নাতি পুতি দেখা পাইছে এইবিলাক কি কৰি থাকা ন অ ভিউজৰ কাৰণে কেলা ইমান তলত নামি গৈছা নেপায় এনেকুৱা ধৰণৰ কণ্টেণ্ট মই একো দেখা নাই কিন্তু মানিব লাগিব দেই কেলা হানি সিংহ পাত্তা নাপায় যেনেকুৱা ডান্স কৰি আছা হেৰো এটা নাই এটা শব্দ বুজি পাইছে নে নাই কি বকি আছে মোৰ কিন্তু গেলে একো বুজি পোৱা নাই বা ককাই কি তাই ৰেকৰ্ডৰ বাপে এনে ওৱান টাইম ন ককা Oh no! হেৰো মই মৰিম অ ককাই বোলে কি দেখাই আছা অ হেৰো বিহু কোনোবাই জানো হাফ পেন আৰু চাৰ্ট নিনে কৰে বিহুৰ মাৰ ঠিক কৰি পেলালে কেলা ভিডিঅ' বনাৰ মুদে নাই আৰু হেৰো ককা কি কম আৰু কিনো দেখাবা মানিজ্য চব শেষ কৰি পেলালে ও আমাৰ বিহু কেলা হাফ পেন পিন্ধি মানুহ বিহু নাচে गिरती खोला पाणी बग्यो सरारा
ৱাই মই এতিয়ালৈকে গম পাইছিলো যে আমাৰ ককাই অকল অসমীয়া আৰু হিন্দীত ভাষাতহে মানে ভিডিঅ' বনাই নাই নেপালত আহিছে হেৰ' আমাৰ জুবিন গাৰ্গৰ দৰে ইয়াৰো বহুত প্ৰতিভা আছে 123টা নে কিমানটা মান মানে ভাষা গান গাইছিল নহয় আমাৰ জুবিন দাই আমাৰ ককাৰ মানে এদিন ৱৰ্ল্ড কাপ ল'ব ন ককা কেলাই চিলি টুবে এটা চিলি টুবে ককা তুমি পাৰিবা পিছে যুৱন বয়সত কেইটাক লগাইছিলা নহয় মানে মই কিবা এটা বেলেগৰ কথা নহয় মানে মই কিবা এটা বেলেগ কথা কৈছো বুজি পাইছা भड़ी 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 राम भड़ी साहो रे बाहुबली কেলা ভয় খাই গৈছিলো যেনেকুৱা দেখাইছে একদম চাউথ ইণ্ডাষ্ট্ৰি প্ৰবাসৰ দৰে মানে একদম বাহুবলী চোৱা শক্তি আহি গৈছে নেকি এইডাল মাৰোতে মাৰোতে দেখা জোৰ নোহোৱা হৈছে এতিয়াতো মোৰ এই সৰু সৰু লাডু এটাও দাঙিব নোৱাৰিবা ককা পিছে ইমান ডাঙৰ ডাঙৰ ৰিস্ক কিয় ল'বলৈ যোৱা বাকী এইবিলাক কথা বাদ দিয়ক গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালা যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়ালৈকে আজিলৈকে এইখিনিয়ে লগ পাই আছো আৰু এটা নতুন ধামাকেদাৰ ভিডিঅ' লৈ তেতিয়ালৈকে জয় অসম